পঢ়িছানে? মা পঢ়ি আছো। সঁচাকে পঢ়ি আছানে? সঁচাকে পঢ়ি আছো। আজি সঁচাকে পঢ়ে নে মিছাকে পঢ়ে চাব লাগিব। তাই সঁচাকে পঢ়ে নে মোবাইলটো নাপায় লোৱাই হ'ল বাহিৰলৈ আৰু কম্পিউটাৰতে অকণমান পঢ়ে। এতিয়া মোবাইললৈ নোলোৱাই হ'ল ৰুমৰ পৰা পঢ়ে নে নপঢ়ে আজি চাবই লাগিব আৰু মনে মনে। আজি চেষ্টা বনাব পঢ়ে নে এইকেইদিন বনোৱাই হোৱা নাই। ফোন এটা কৰি লওঁ আৰু কৰোঁ বুলি। হেল্ল' কৰবি কি কৰিছ? মই এনেই আছো। ভাত খালি নে? খালো তই খালি নে? মই নাই খোৱা খামহে এতিয়া। নাই খোৱা নি হ'ব দে নহ'লে তই ভাত খা। হ'ব দে। ঐ ভাল নাপালে নদীত পৰিবিম গাঁৱত বনাম কৰিবিম। এই ছোৱালী তই পঢ়িছা হা? কি কৰি আছ? মোবাইলটো কেতিয়া ক'লে এনিটাইম মোবাইলহে টিপি আছ। তাৰ ক'লে পঢ়ি আছো বুলি। ইউটিউবত ভিডিঅ' এটা চাই আছিলো মই প্ৰশ্ন এটা কৰা নাছিলো সেইটো কাৰণে। আৰু যদি চাই পৰীক্ষা পালেহি ফেইল কৰি পেলালে চাবি তোক সোধা নাই। মায়ে দেখিলে নেকি ঠিক নাই দেই। ও মামা কি হ'লে চিঞৰি থাকলে? ভোক লাগিছে ভাত খাওঁ। উলিয়া তই বায়েক মাতি আনগে যা। তুমি উলিওৱা মই বাইক মাতি থওঁগৈ। ভাতটো উলিয়াই লওঁ। বা কি হ'ল ইমান চিৰিয়াছ হ'লে? মায়ে ভাত খাবলৈ মাতিছে ভাত উলিয়ালে। হ'ব গৈছে বুলি কৈ থাকে যা। মই গৈ আছো। ঠিক আছে। ভাতটো হৈ গ'ল এতিয়া যাওঁ ভাতটো খাই আহোঁগৈ।